আজি এই ভিডিঅ'টো ৰিজনিঙৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা লৈ আহিছোঁ। আজি এই প্ৰশ্নকেইটা আপোনালোকৰ লগত ডিছকাছ কৰিম। যদি এই ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বেছি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথমটো প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথমটো প্ৰশ্নত কি দিয়া আছে চাওক। যদি 30 জানুৱাৰী 2013 তাৰিখে বৃহস্পতিবাৰ হয় তেন্তে 2 মাৰ্চ 2013 তাৰিখে কি বাৰ হ'ব? এতিয়া এনেধৰণৰ কুৱেশ্যনসমূহ আপোনালোকে কেনেধৰণে উলিয়াব লাগে আমি তাকে কৰি দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া প্ৰথমে আমি ইয়াৰ এনসাৰটো কৰিব হ'লে আমি জানিব লাগিব যে ইয়াৰ মাজত কিমান দিন বাকী আছে। অৰ্থাৎ ইয়াত দিয়া আছে 30 জানুৱাৰীৰ পৰা দিয়া আছে 2 মাৰ্চ। তে 2 মাৰ্চৰ ইয়াৰ ভিতৰত আমাৰ কিমান দিন আছে আমি তাক উলিয়াব লাগিব। এতিয়া আমি জানো যে জানুৱাৰী মাহটো থাকে 31 দিন। অৰ্থাৎ ইয়াত দিয়া আছে 30 দিন। আমি কিমান পাম? আমি হাতত পালোঁ এদিন। জানুৱাৰী মাহৰ ভিতৰত পালোঁ আমি এদিন পালোঁ। এদিনৰ লগত আমি প্লাছ কৰিব লাগিব। এতিয়া আমি কমপ্লিট আমাৰ ফেব্ৰুৱাৰী মাহটো আমি কমপ্লিট পাই আছোঁ 28 দিন। তে 28 দিনটো কমপ্লিট পাওঁ নে নাপাওঁ আমি প্ৰথমতে জানিব লাগিব যে 2013টো এটা লিপ ইয়েৰ হয় নে নহয় আমি তাক আগতীয়াকৈ জানিব লাগিব। এতিয়া আমি তাক জানিব হ'লে আমি প্ৰথমে কি কৰিব লাগিব? আপোনালোকে 2013টো 4ৰে ভাগ কৰিব লাগিব। যদিহে আপোনালোকে 4ৰে যদি ভাগ যায় তেতিয়াহ'লে গম পাব এইটো এটা লিপ ইয়েৰ হয়। যদিহে ভাগ নাযায় তেতিয়াহ'লে এটা লিপ ইয়েৰ নহয়। যদিহে আপোনালোকে এইটো এটা লিপ ইয়েৰ হয় যদিহে ফেব্ৰুৱাৰী মাহটো যদিহে লিপ ইয়েৰ হয় লিপ ইয়েৰ হোৱাহেঁতেন আমি ফেব্ৰুৱাৰী মাহত পাওঁ আমি 28 দিন। তেতিয়া যদি আমি লিপ ইয়েৰ হয় তেতিয়াহ'লে আমি পালোঁ হয় 29 দিন। এইটো হৈছে লিপ ইয়েৰত থাকিলে আমি 29 দিন মানে এদিন আমাৰ প্লাছ হৈ যায়। যদিহে আমাৰ এইটো জেনেৰেল হয় যদিহে জেনেৰেল ইয়েৰ হয় জেনেৰেল ইয়েৰত আমি ফেব্ৰুৱাৰী মাহটো 28 দিনে পাওঁ। এতিয়া আমি ইয়াত এইটো জেনেৰেল মাহ হ'ল কাৰণ ধৰি লওক এইটো 4ৰে ভাগ নাযায় 2013টো সেইকাৰণে আমি 28 দিন পালোঁ। এতিয়া আমি প্ৰথমতে আমি কিমান পাইছিলোঁ? জানুৱাৰী মাহৰ কাৰণে আমি কিমান পাইছিলোঁ? 1 পাইছিলোঁ। 1ৰ লগত আমি প্লাছ কৰিব লাগিব। এতিয়া ফেব্ৰুৱাৰী মাহটো কমপ্লিট পাইছোঁ 28 দিন। এতিয়া 28 দিনটো আমি ইয়াত এনেধৰণে পাতি দিব লাগিব। আৰু আমাৰ প্ৰশ্নত কি কৈছে চাওক। মাৰ্চৰ 2 তাৰিখে কৈছে মাৰ্চ মাহৰ 2 তাৰিখ। অৰ্থাৎ 28টোৰ লগত আকৌ ইয়াত 2 এটা যোগ হ'ব। এতিয়া আমি এই গোটেইকেইটা আমি প্ৰথমতে যোগ কৰিব লাগিব। 28, 29, 30, 31 আমি ইয়াত পাই গ'লোঁ 31 ডেজ। এতিয়া 31 ডেজ এতিয়া আমাৰ ইয়াত প্ৰশ্নত সুধিছে এতিয়া যোনটো 30 তাৰিখ আছিলে 30 তাৰিখটো হৈছে আমাৰ বৃহস্পতিবাৰ। এতিয়া আমি 31 ডেজৰ পাছত আমি এতিয়া কি বাৰ পাম এতিয়া তাক আমি উলিয়াব লাগে। এতিয়া আমি কেনেধৰণে উলিয়াওঁ তাক চাব। এতিয়া আমি 31 ডেজটোক আমি 7ৰে ভাগ কৰিব লাগিব। যেতিয়া আমি 7ৰে ভাগ কৰোঁ 7ৰে যদি আমি 4 ভাগ কৰোঁ 4 ভাগ কৰিলে আমি কিমান 28 পাওঁ। 28 পাওঁ যদি আমি 4 ভাগ কৰোঁ। তাৰপিছত আমাৰ বাকী কিমান থাকিব? বাকী থাকিব 3। এতিয়া এই 3টো হৈ যাব আমাৰ ৰাইট এনচাৰ। অৰ্থাৎ আমাৰ বৃহস্পতিবাৰ আছিলে সেইদিনাখন 30 জানুৱাৰী দিনাখন বৃহস্পতিবাৰ আছিলে। তাৰপাছত আমি 7 দিনৰ পাছত আকৌ যেতিয়া আমি 7 দিন হ'ব 7 দিনৰ পাছত আমি আকৌ বৃহস্পতিবাৰটো পাম। তাৰপাছত আকৌ 7 দিনৰ পাছত আকৌ বৃহস্পতিবাৰ পাম। এনেধৰণে প্ৰতি সপ্তাহটো হিচাপ কৰি আমি 7 দিনৰ মূৰে বৃহস্পতিবাৰকৈ পাই আহিছোঁ। এতিয়া আমি 31 ডেজ পালোঁ। 31 ডেজত এতিয়া আমি 4 ভাগ কৰিলোঁ। 4 ভাগ কৰোঁতে আমি 28 ডে পালোঁ। 28 দিনৰ ভিতৰত 28 তাৰিখলৈকে আমি পালোঁ যে বৃহস্পতিবাৰ। আমি 4 ভাগ কৰিলোঁ 7টো 4 ভাগ কৰি 28 তাৰিখলৈকে আমি গম পালোঁ এইখিনিলৈকে বৃহস্পতিবাৰ হৈ আছে 28 তাৰিখলৈকে। এতিয়া আমি 3 দিন পালোঁ। এতিয়া বৃহস্পতিবাৰৰ পাছত আমি 3 দিন এতিয়া আমি যোগ কৰিব লাগিব। বৃহস্পতিবাৰৰ পাছত আমি পাম শুকুৰবাৰৰ পাছত পাম শনিবাৰৰ পাছত পাম আমি দেওবাৰ। এতিয়া দেওবাৰটো হৈ যাব আমাৰ ৰাইট এনচাৰ। বুজি পালে চাগে কেনেধৰণে কৰিছোঁ? এতিয়া 3 দিন পালোঁ। এতিয়া 3 দিন আমি বৃহস্পতিবাৰৰ লগত 3 দিন আমাৰ প্লাছ হৈ যাব। 3 দিন প্লাছ হ'লে শুকুৰবাৰ শনিবাৰ আৰু দেওবাৰ। এতিয়া দেওবাৰ কোনটো অপশ্যনত আছে? দেওবাৰ যদি চাই অপশ্যন নম্বৰ চিত আছে। এইটো হৈ যাব ৰাইট এনচাৰ। গম পালেনে কেনেধৰণে উলিয়াব পাৰিলোঁ? অতি সহজতে আপোনালোকে এনেধৰণে কুৱেশ্যনসমূহ অতি সহজে উলিয়াব পাৰিব। কিন্তু আগতে আপোনালোকে চাব লাগিব যে এটা লিপ ইয়েৰ হয় নে নহয় আপোনালোকে তাক আগতীয়াকৈ উলিয়াই চাই ল'ব। যদিহে লিপ ইয়েৰ হয় তেতিয়াহ'লে আমি 28 দিনৰ জেগাত আমি 29 দিন কৰিব লাগিব। তেতিয়া আমাৰ দেওবাৰ নহয় সোমবাৰ হৈ যাব ইয়াৰ এনচাৰ। এতিয়া আপোনালোকে সেইটো প্ৰথমে চাই ল'ব যে ইয়াতে চনটো লিপ ইয়েৰ হয় নে নহয় তাৰপিছত আপোনালোকে এনচাৰ কৰিব। এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তাৰ পাছৰ প্ৰশ্নটো আপোনালোকে কেনেধৰণে কৰিব? তাৰ পাছৰ প্ৰশ্নটো আপোনালোকে পঢ়ি ইয়াৰ এনচাৰসমূহ কৰি গৈ থাকিব। তেতিয়া আপোনালোকৰ সহজ হৈ পৰিব। প্ৰথমতে আপোনালোকৰ ইয়াত কি কৈছে চাওক। পি কিউতকৈ চাপৰ হয়। পি কাতকৈ চাপৰ বুলি কৈছে কিউতকৈ চাপৰ। এনেধৰণে আপোনালোকে কিউটো লিখক। চাপৰ কৈছে পি। এতিয়া পিটো তলত লিখিব।
এতিয়া আপোনালোকে ওখৰটো আপোনালোকে এনেধৰণে ওপৰলৈ লিখি গৈ থাকিব আৰু চাপৰ কথা ক'লে আপোনালোকে এনেধৰণে তললৈ লিখি গৈ থাকিব তেতিয়া আপোনালোকৰ অতি সহজতে ইয়াৰ এনসাৰটো উলিয়াব পাৰিব কাৰণ হলে ইয়াত কৈছে যে ওখৰৰ পৰা তললৈ আহোঁতে 2 নম্বৰ স্থানত কি হয় এইকাৰণে আপোনালোকে ওখৰখিনি এনেধৰণে ওপৰলৈ আৰু চাপৰখিনি এনেধৰণৰ তললৈ লিখিলে আপোনালোকে সহজ হ'ব এতিয়া কিউতকৈ পি চাপৰ বুলি আমি ইয়াত পালোঁ কিন্তু টি ওখ হয় পিতকৈ টি ওখ হয় এতিয়া পিতকৈ টি ওখ বুলি কৈছে অৰ্থাৎ এইখিনি মানতে হ'ব আমাৰ কিউটো এইখিনি ইয়াত টিটো লিখি ৰাখক এতিয়া কিউতকৈ ওখৰ নে চাপৰ আমাক সেইটো কোৱা নাই কিন্তু কৈছে যে পিতকৈ ওখৰ সেইকাৰণে আমি টিটো এইখিনিতে লিখি ৰাখিছোঁ এতিয়া আৰ সকলোতকৈ ওখৰ এতিয়া আৰ সকলোতকৈ ওখৰ বুলি কৈছে সেইকাৰণে আমি ইয়াক ওপৰত লিখি ৰাখিছোঁ তাৰপাছত কৈছে এছ কিউতকৈ চাপৰ হয় কিন্তু সকলোতকৈ চাপৰ নহয় এছ কিউতকৈ চাপৰ কিন্তু সকলোতকৈ চাপৰ নহয় অৰ্থাৎ এছৰ পজিশ্যনটো হ'ব ইয়াৰ মাজত কিউতকৈ চাপৰ বুলি কৈছে কিন্তু সকলোতকৈ চাপৰ নহয় সেইকাৰণে এছটো মাজৰ পজিশ্যনত আহিব তাৰপাছত কৈছে টিতকৈ কিউ ওখৰ নহয় টিতকৈ কিউ ওখৰ নহয় বুলি কৈছে এতিয়া টিটো আমাৰ বুজি পালোঁ যে টিটো আমাৰ ওখৰ আৰু কিউটো হৈছে চাপৰ এতিয়া টিটো আমাৰ ইয়াৰ ওপৰত গুচি আহিব এতিয়া বুজি পালে চাগে এতিয়া আমি প্ৰথমতে এনেধৰণে গোটেইটো পাতি ল'লোঁ সকলোতকৈ ওখৰ হৈছে আৰ তাৰপাছত আমি পালোঁ যে টি তাৰপাছত পালোঁ কিউ আৰু তাৰপাছত আমি এইখিনি পাইছিলোঁ যে এছ কিউতকৈ চাপৰ হয় কিন্তু সকলোতকৈ চাপৰ নহয় অৰ্থাৎ কিউতকৈ চাপৰ এছ তাৰপাছত আহি পৰিলে আমাৰ পি এতিয়া আমাৰ প্ৰশ্নত কৈছে যে ওখৰৰ পৰা তললৈ আহি থাকোঁতে 2 নং স্থানত কোনটো আছে এতিয়া তলত যদিহে চাই আমাৰ ওপৰৰ পৰা তললৈ আহি থাকোঁতে আমি ইয়াত টিটো পাওঁ এতিয়া এনেধৰণে ওপৰৰ পৰা যদি আমি তললৈ আহি থাকোঁ ইয়াত কি পাম টি পাম এতিয়া টিটো হৈ যাব আমাৰ ৰাইট এনচাৰ এতিয়া কোনটো অপশ্যনত আছে যদিহে চাই অপশ্যন নম্বৰ ডিত আছে এইটো হৈ যাব আমাৰ ৰাইট এনচাৰ দেখা পালে কেনেধৰণে কৰিলোঁ এনেধৰণৰ কুৱেশ্যনসমূহ আপোনালোকে প্ৰথমৰ পৰাই আপোনালোকে পঢ়ি পেলাই আপোনালোকে এনচাৰসমূহ কৰি আহি থাকিব নহ'লে গোটেইখিনি পঢ়ি লোৱাৰ পাছত আপোনালোকৰ কনফিউজিং হৈ যাব তাৰপিছত আপোনালোকে এনচাৰ কৰিব নোৱাৰিব সেইকাৰণে প্ৰথমখিনি পঢ়ক আৰু সেইমতে আপোনালোকে পাতি আহি থাকিব তেতিয়া লাষ্টৰ সময়লৈকে আপোনালোকৰ ইয়াৰ এনচাৰসমূহ ওলাই যাব দেখা পালে কেনেধৰণে অতি সহজতে কৰিব পাৰিলোঁ আশা কৰোঁ আপোনালোকেও এনেধৰণে এক্সামত আহিলে কৰিব পাৰিব এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ তাৰ পাছৰ প্ৰশ্নটোত কি দিয়া আছে চাওক যদি ইংলেণ্ডক 1 2 3 4 5 2 6 আৰু ফ্ৰান্সক 7 8 5 2 9 1 সংকেত ভাষাত লিখা হয় তেন্তে গ্ৰীচক সংকেত ভাষাত কি লিখা হ'ব আপোনালোকে তাক উলিয়াব লাগে এতিয়া প্ৰথমতে আপোনালোকে এই দুটা কি ধৰণে লিখা হৈছে সংকেত ভাষাত আপোনালোকে তাক উলিয়াই ল'ব লাগিব এতিয়া এনেধৰণৰ আলফাবেটিক কুৱেশ্যনত সমূহত বহুত কেইটা পদ্ধতি থাকে তাৰ ভিতৰত এইটো হৈছে কোডত পদ্ধতি এতিয়া এই কোডত পদ্ধতিটো আপোনালোকে কেনেধৰণে কৰিব আপোনালোকে এই ভিডিঅ'টোতে চাই থাকিব এতিয়া আমাৰ ইয়াত দুটা শব্দ দি ৰাখিছে দুটা শব্দৰ দুটা কোডত আপোনালোকে দি ৰাখিছে এতিয়া যোনটো আমাৰ ইয়াত কোডত উলিয়াবলৈ দিছে আমি তাক আগেলৈকে এনেধৰণে লিখি ল'ব লাগিব জি আছে জি লিখক তাৰপাছত আৰ তাৰপাছত আছে ই ইয়াত আছে ই তাৰপাছত চি আৰু তাৰপাছত হ'ব ই এনেধৰণে আপোনালোকে লিখি ৰাখিব তাৰপাছত চাব জিটো কোনটোত আছে যদিহে আপোনালোকে চাই জিটো ইংলেণ্ডৰ 3 নম্বৰ স্থানত আছে জিটো এতিয়া জিটো ইয়াৰ যদি সংকেত ভাষাত চাই জিটো আছে আমাৰ 3 নম্বৰ পজিশ্যনত 3 আছে এইকাৰণে আমাৰ ইয়াত 3 দিব ইয়াত জিটো ঠিক কোডত থকাৰ কাৰণে আমি ইয়াত থিটো ইয়াত পাতি ল'লোঁ তাৰপাছত আছে আমাৰ আৰ এতিয়া আৰটো কোনটোত আছে যদি আপোনালোকে চাই ফ্ৰান্সত যদি আছে ফ্ৰান্সত ছেকেণ্ড অপশ্যনত আছে আৰটো এতিয়া ছেকেণ্ড অপশ্যনত কোড ভাষাত দিয়া আছে 8 এতিয়া আমি ইয়াত 8টো পাই গ'লোঁ 8টো এনেধৰণে লিখি দিব তাৰপাছত আছে ই এতিয়া ইটো যদি চাই ইংলেণ্ডৰ প্ৰথমতে আছে আমাৰ ইটো আৰু ফ্ৰান্সৰ শেষত আছে আমাৰ ইটো তো ইংলেণ্ডৰ ইটোতো আমাৰ প্ৰথমতে আছে 1 আৰু ফ্ৰান্সৰ লাষ্টত যোনটো ই দিয়া আছে ইটো কোডুৱাতে 1 দিয়া আছে সেইকাৰণে আমি ইয়াত 1 পাতিম এইটো ই আছে ইয়াতো 1 আৰু লাষ্টত ই এটা আছে এই ইটো থকাৰ কাৰণে ইয়াতো আমি 1টো পাতি দিলোঁ এতিয়া চিটো চাব লাগিব আমি চিটো কোনটোত আছে চিটো যদি চাই ফ্ৰান্সত যদি চাই ফ্ৰান্সৰ লাষ্টৰ ফালৰ পৰা 2 নম্বৰ অপশ্যনত আছে চিটো 2 নম্বৰ অপশ্যন চিটো থকাৰ কাৰণে চিটো কোডত আছে 9টো আমি ইয়াত এনেধৰণে পাতি দিলোঁ এতিয়া আমি এনেধৰণে কোডটো পাই গ'লোঁ এতিয়া আমি ইয়াৰ কোডটো পালোঁ গ্ৰীচৰ কোডটো হৈছে 381191
এইটো হৈছে আমাৰ কোড ৱৰ্ড এতিয়া কোনটো অপশ্যনত আছে আমি চাওঁ যদি আপোনালোকে মন কৰে অপশ্যন নম্বৰ 8 আছে আৰু এইটো অপশ্যন 381191 এতিয়া এইটো হৈ যাব আমাৰ ৰাইট এনসাৰ দেখা পালে কেনেধৰণে অতি সহজতে আমি এনসাৰটো উলিয়াব পাৰিলোঁ প্ৰথমতে আপোনালোকে এই দুটা শব্দ কোড ৱৰ্ড শুনিয়ে ভালদৰে মিলাই পেলাই চালেই আপোনালোকে ইয়াৰ কুৱেশ্যনটো এনসাৰ উলিয়াব পাৰিব আজি এই ভিডিঅ'টোত ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যদিহে এনে ধৰণৰ ৰিজনিং ভিডিঅ'সমূহ চাব বিচাৰে ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত লিংকটো পাই যাব নতুবা ওপৰৰ আই বাটনত ক্লিক কৰিলেও আপোনালোকে ইয়াৰ প্লেলিষ্টসমূহ চাব পাৰিব আজিলৈ মই ৰাজাই বিদায় লৈছোঁ পুনৰ লগ পাম অহাকালি সন্ধিয়া 7 বজাত ধন্যবাদ জয় আই অসম